खुलुमबाय गिबियावनो आङो बयबो रायजो राजानिसिम गोसो गोरबोनि साबायखर बावहरबाय नैबे सोलिबाय थानाय आसामनि जि बिसायख'थि बेवहाय फार्स्ट फेजआ बारलांबाय सेकेन्ड फेजआ फैगौ 1 अक्ट'आव जागोन आरो बेवहाय उदालगुरि जिल्लानि गासैबो समस्थिया बे सेकेन्ड फेजआवनो भट जागोन आरो बे हिसाबै आङो गासैबो रायजो राजा नोंथांमोननिसिम खावलायनो सानो जे थांनाय बिटिसि इलेक्शनाव नोंथांमोना UPPL हान्जानो भट होनानै UPPL हान्जाखौ सरकार दानो हानाय गोहोखौ नोंथांमोना होदों आरो जोंबो UPPL हान्जानिफ्राय थांनाय 17 बोसोरनि सोबख'नाय थगायनाय नासयनाय बायदिसिना हिंसायारि थासारिफोरखौ गैया खालामनानै मोनसे गोग्गो समाज दानो थाखाय राजखान्थि भाबै जों खामानि मावनो ओंखारबोदों आरो 2 मासाव माखासे खामानिफोरखौ जों अलरेडि मावफुंबाय बिटिआर गोरोबथाया गासैबो जाफुंनायनि लामायाव थांगासिनो दङ दा बेनिखायनो नैबे समाव जोङो BJPजों आरो UPPL जों खौसे जानानै नैबे बिसायख'थिखौ जोङो गेलेदों मानोना BJPआ 2003 मायथाइयाव BTC दानाय आरो 2020 मायथाइयाव बिटिआर दानाय बे मोननैयावबो गोख्रों हाबा मावदों आरो बेजों लोगोसे बाहेराव थानाय बर' फिसाफोरनि थाखाय बर' कसारी वेलफेयार काउन्सिलखौबो बिथांमोना सोरजिनानै होबाय बाखि जि क्लजफोर दङ गोलावथार माखासे मोनथायफोरखौ जों मोननो हादों आं बेखौ बुंजोबनो सानाखिसै दा बे गासैबो हाबा मावनायाव जोंहा उदालगुरि समस्थियाव बिजाथि महरै गसंनाय जोंनि गबिन्द बसुमतारी बिथाङा खामानि मावदों आरो बर'नि गोजोन मोनसे गोरोबथा खालामनायाव गबिन्द बसुमतारी बिथाङा गोबां बिहोमा होदों थांनाय गोलाव सम बर'नि जांख्रिथायाव बिथाङा बारसोमनानै गावनि जिउनि बांसिन समखौनो बिथाङा नागारदों दा बेनिखायनो नैबे समाव आं गासैबो भट होगिरि रायजो राजाफोरखौ खावलायो जे उदालगुरि जिल्लायाव जोंनि बिजाथिफोरनो भट होनांगौ पानेरियाव बिश्वजित दैमारी दङ आरो उदालगुरियाव जोंहा गबिन्द बसुमतारी दङ बिथांमोन सानैनोबो सासेनो ट्रेक्टरनि सावगारियाव आरो सासेनो बिबारनि सावगारियाव फामे बिबारनि सावगारियाव भट होनो थाखाय आं खावलायदों जोंनो आसामाव मोनसे गोख्रों सरकार नांगौ जेरैबायदि बिटिआरआव दायो गोख्रों सरकार रायजो राजाया गायसननानै लाबाय आसामावबो मोनसे गोख्रों सरकार गायसननो थाखाय आं बयखौबो खावलायदों সকললৈ মই নমস্কাৰ জনাইছো সেকেন্ড ফেজ নিৰ্বাচন হ'বলৈ গৈ আছে অহা 1 এপ্ৰিলত আৰু সিদিনাৰ যেটো নিৰ্বাচন ইয়াত আমাৰ ওদালগুৰি জিলা আৰু নলবাৰী জিলাৰ লগতে আমাৰ কামৰূপৰ কিছুমান পাৰ্ট ইয়াত আহিব তো মই ৰাইজক আহ্বান কৰিব বিচাৰিছো অসমত এটা সুস্থ আৰু সবল চৰকাৰ গঢ়াৰ স্বাৰ্থত আমি এইবাৰ ভোটদান কৰিব লাগিব বিটিআৰ বাকি ৰাইজে যোৱা বিটিআৰ ইলেকশ্যনত আমাক ভোটদান কৰি এটা শক্তিশালী চৰকাৰ ইয়াত গঢ়িছে য'ত নেকি আমি অস্ত্ৰমুক্ত আৰু হিংসামুক্ত এটা শান্তি সম্প্ৰীতিৰে আমাৰ অঞ্চলটো জীয়াই থকাৰ কাৰণে ভাল এটা পৰিৱেশ গঢ়িবলৈ সক্ষম হৈছো আমাৰ অঞ্চলত এতিয়া সকলো দিশৰ পৰাই আগবাঢ়ি আহিছে জাতি জনগোষ্ঠীয়ে সকলোৱে শান্তি আৰু নিৰাপত্তা লৈ জীয়াই থাকিবলৈ পাৰিছে ভূমিৰ অধিকাৰ ইতিমধ্যে ৰাইজে পাবলৈ আৰম্ভ কৰিছে বিভিন্ন অধিকাৰবিলাক আমি ইতিমধ্যে ৰাইজক প্ৰদান কৰিবলৈ হাতত লৈছো এইখিনি সময়ত মই ৰাইজক আহ্বান কৰিব বিচাৰিছো বিটিআৰত যেনেকৈ আমি এটা শক্তিশালী গণতান্ত্ৰিক চৰকাৰ গঠন কৰিছো ঠিক তেনে ধৰণৰ অসমত এটা বলিষ্ঠ আৰু সবল শক্তিশালী চৰকাৰ গঠন কৰাৰ স্বাৰ্থত আমি সকলোৱে UPPL আৰু যেটো আমাৰ BJPৰ প্ৰাৰ্থী আছে ওদালগুৰিত তেখেতসকলক ভোটদান কৰিবলৈ মই আহ্বান কৰিছো আৰু এজন আমাৰ সকলোৰ অভিজ্ঞ ব্যক্তি এজন জ্যেষ্ঠ গোবিন্দ বসুমতাৰী ওদালগুৰি জিলাৰ ওদালগুৰি সমষ্টিৰ পৰা কন্টেষ্ট কৰিছে তেখেতক ট্ৰেক্টৰৰ ছবিত ভোট দিবলৈ মই আহ্বান কৰিছো বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া পানীৰ পৰা কন্টেষ্ট কৰিছে তেখেতকো ভোট দান কৰিবলৈ মই আহ্বান কৰিছো ইয়াৰ লগতে বাকি যিখিনি সিট আছে ইয়াতো আমাৰ UPPL আৰু BJPৰ কেণ্ডিডেটক ভোট দান কৰিবলৈ মই ৰাইজক আহ্বান কৰিছো আৰু ৰাইজক মই ধন্যবাদ জনাইছো কি এই নিৰ্বাচনত ৰাইজে মহাজোটক নহয় মিত্ৰজোটকে বাছি লৈছে আৰু বিভিন্ন সভা সমিতিত আমি দেখিবলৈ পাইছো বিভিন্ন ৰেলীবিলাকক দেখিবলৈ পাইছো জাতি ধৰ্ম নিৰ্বিশেষে দলে বলে ওলাই আহিছে এটো গণতন্ত্ৰৰ কাৰণে খুব লক্ষণ আমি ভাৰতবৰ্ষখন সদায় শক্তিশালী গণতন্ত্ৰ হৈ থকাটো বিচাৰো বিশ্বৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ গণতন্ত্ৰ হৈ থকাটো বিচাৰো আৰু এই কাৰণে যি সকলে দুৰ্নীতি ভ্ৰষ্টাচাৰ কৰিছে সেই সকলক গুছাই পেলাই যি সকলে ৰাইজক প্ৰবঞ্চনা কৰিছে দুখীয়া গৰীব মানুহৰ কাৰণে আহা পইচাবিলাক আত্মসাৎ কৰিছে সদায় হিংসাক প্ৰশ্ৰয় দি আহিছে সেই সকলক ক্ষমতাৰ পৰা গুছাই পেলাই শান্তি সম্প্ৰীতি নিৰাপত্তাৰ এটা
সুস্থ এটা চৰকাৰ গঠন কৰাৰ কাৰণে সবে আগবাঢ়ি আহিব লাগে আৰু মিত্ৰজোঁটৰ কেণ্ডিডেটখিনিক ভোট দি পেলাই জয়যুক্ত কৰাবলৈ মই ৰাইজক আহ্বান কৰিছোঁ।